चल अरुणाचल। এইটোৱে টাৱাং ৱাৰ মেমৰিয়েল, ইয়াত আমি আছোঁ এতিয়া। চাওক এতিয়া ওপৰলৈ যাওঁ। এতিয়া আমি ৱাৰ মেমৰিয়েলত আছোঁ। 1962 তেজপুৰত আহি পাইছিলে চীনা সৈন্যই, আপোনালোকে নিশ্চয় জানে। আৰু এই টাৱাং ক্ৰছ কৰি গৈছিলে একচুৱেলি 1962 যিমানটা মানে আৰ্মিৰ ইউনিট আছিলে গোটেইবিলাকৰ ফ্লেগ এই ইয়াত লাগি আছিলে। আৰু এইখন ইণ্ডিয়ান ফ্লেগ হয়, সেইকাৰণে ইয়াৰ মানে উচ্চতাটো অলপমান ওপৰত আৰু বাকী আৰ্মিৰ ফ্লেগবিলাকৰ উচ্চতাটো অকণমান তলত। আপুনি নিশ্চয় দেখিছে সেই বস্তুটো। সদায় মানে ইণ্ডিয়ান ফ্লেগটো সদায় ওপৰত ৰখা হয়, তাৰপিছতহে বাকী ফ্লেগবিলাক। ইয়াত যুদ্ধত যিসকল আৰ্মি শ্বহীদ হৈছিলে তো গোটেইবিলাকৰ নাম ইয়াত সন্নিৱিষ্ট কৰা আছে, গোটেই ৱালত খোদিত কৰা আছে তেওঁলোকৰ নাম। তো আমিও এবাৰ চকু ফুৰাই গৈছোঁ আৰু এতিয়া সোমাই লেফ্ট ছাইডৰ ৰুমটোত আমি সোমাইছোঁ। তো ইয়াত ধুনীয়াকৈ মানে ফ্লেগ চেগ ৰখা আছে আৰু যুদ্ধত যি যি বস্তু ব্যৱহাৰ হৈছিলে বা যুদ্ধ কেনেকৈ হৈছিলে এই গোটেইখিনি বস্তু ইয়াত মানে দেখুওৱা আছে। এইবিলাক চাওক, চিত্ৰবিলাক লগাই থৈ দিছে। এয়া চাওক, ফিৰোচিয়া শিখ ট্ৰুপছ ইন একশ্যন। চাওক মানে এটা এটা বস্তু সুন্দৰকৈ ইয়াত লগাই থৈ দিছে, এখনৰ পিছত আনখন আমি চিত্ৰ চাই গৈছোঁ। আৰু নেক্সট ৰুমটোতো যাম, মোৰ লগত চাই থাকক গোটেই ভিডিঅ'টি। 1962 ৱাৰত কামেং ছেক্টৰত ইয়াত লিখা আছে 2420 জন মানে চ'লজাৰ্ছ শ্বহীদ হৈছিলে। আৰু তেখেতসকলৰ স্মৃতিতে ইয়াত চাওক এতিয়াও চাকি জ্বলাই ৰাখিছে, তো এই চাকিটো জ্বলি থাকে। পঞ্জাৱ ৰেজিমেণ্টৰ মেজৰ মহেন্দ্ৰ সিং চৌধুৰীৰ প্ৰতিমূৰ্তি ইয়াত সুন্দৰকৈ বনাই ৰাখিছে। ইয়াত আমি দেখিছোঁ যুদ্ধত ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰী। এয়া চাওক, এয়া আৰ্মিৰ যোনটো মানে যুদ্ধত সময়ত ব্যৱহাৰ কৰে টুপি, সেইটো ইয়াত দেখিছোঁ আমি। আৰু এইবিলাক ৰাইফল, মেপ চেপ লগাই থৈছে, তো গোটেইবিলাক আমি চাইছোঁ একফালৰ পৰা। সুবেদাৰ যোগিন্দৰ সিঙৰ প্ৰতিমূৰ্তিটো পুনৰবাৰ চাই আমি ইয়াৰ পৰা ওলাই দিওঁ। গধূলি আকৌ আহিব লাগিব কাৰণ ইয়াত এটা লাইট শ্ব' আছে, সেইটো চাব লাগিব। এতিয়া আমি আহি পাইছোঁ টাৱাং মনেষ্ট্ৰী, আৰু এয়া আমি বাইক ৰখাই ইয়াৰ ভিতৰত সোমাম। এইখন মেইন গেটখন হয়। তো একচুৱেলি আমি পিছফালেদি আহিছোঁ চাগে, ভালকৈ গম পোৱা নাই। তো এইটো ৰাস্তা, কিন্তু এনেকুৱা লাগিছে ইফালেদিও মানে টুৰিষ্টবিলাক আহে কাৰণ গাড়ী চাড়ী ৰখোৱা আছে ইয়াতো। তো ভিতৰত গৈ চাম এতিয়া আৰু আপোনালোকো দেখাবলৈ ট্ৰাই কৰিম গোটেই মনেষ্ট্ৰী। তো চাই থাকক গোটেই ভিডিঅ'টি। চাওক না, চাওক না, হিলি এৰিয়াটো এনেকুৱা একদম পূৰা প্লেইন জেগা পাম বুলি ভবাই নাছিলোঁ। চাওক এইখন পূৰা চোতালখন কিমান ডাঙৰ। তো আপোনালোকে নিশ্চয় গম পাইছে বিশ্ব আৰু মই টাৱাঙৰ ৰাইড কৰি আছোঁ। বিশ্ব আহিছিল লখিমপুৰৰ পৰা আৰু মই আহিছোঁ গুৱাহাটীৰ পৰা। তো আমি বালিপাৰাত লগ হৈ যোৱাকালি আমি টাৱাঙত উপস্থিত হৈছোঁ। তো আজি টাৱাঙত গোটেই এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ। ফাৰ্ষ্ট ইয়াত চাব লগা বস্তু হৈছে এটা মনেষ্ট্ৰী। মই আপোনাক জনাবলৈ বিচাৰোঁ যে এইটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰী হয়। তো আমি ইয়াত সুধিছিলোঁ আৰু ইয়াত মোটামুটি 600 মান ভিক্ষু আছে, মানে বৌদ্ধ ভিক্ষু। তো ইয়াত চাব পাৰে এইটো এটা প্ৰেয়াৰ হল হয়। তো আমি ভিতৰত যাম আৰু ভিতৰৰ পৰা ফুটেজ দিবলৈ আপোনালোকক ট্ৰাই কৰিম। আৰু ইয়াত এটা মিউজিয়ামো আছে। আৰু লগতে আৰু এটা কথা কওঁ, এইফালে চাওক, এইফালে মানে যোনটো হল আছে তাৰ ওপৰৰ ফালে আমি যাম। সেই ওপৰৰ ফালে গ'লে আমি মানে টাৱাঙৰ আধা ভিউ দেখা পাম বুলি কৈছে, গোটেই ভিউটো মানে সুন্দৰ এটা পৰিৱেশ হ'ব বুলি আমি অনুমান কৰিছোঁ। তো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। তো থাকক মোৰ লগত ভিডিঅ'টোত। তো এতিয়া আমি প্ৰেয়াৰ হললৈকে যাওঁ, ব'লক। বাহিৰতে আমি জোতা খুলি এতিয়া প্ৰেয়াৰ হলত সোমাবলৈ লৈছোঁ। তো ইয়াৰ মানে যোনবিলাক সাজ সজ্জা বা গঠনশৈলী এইবিলাক আমি এবাৰ চকু দিবই লাগিব, কাৰণ ইমান ধুনীয়া, ইমান ধুনীয়া। আৰু প্ৰায়বোৰ মনেষ্ট্ৰীত আমি একেধৰণৰ এইটো আৰ্কিটেক্সাৰ আমি দেখিবলৈ পাওঁ। তো এয়া এবাৰ চকু ফুৰাই লৈছোঁ আমি চাৰিওফালে। এতিয়া আমি ভিতৰত সোমাম। তো
প্ৰেয়াৰ হল চাব পাৰে এনেকুৱা ধৰণৰ মানে ইয়াত সুন্দৰকৈ পাৰা আছে ইয়াত বহি যায় ভিক্ষুসকলে আৰু প্ৰেয়াৰ কৰা স্থান এইটো তো আমি এইটো উপাসনাস্থলী তাৰ পৰা আহিলোঁ আহি এতিয়া আমি যাম এইফাললৈকে হাউচ অফ বাটলেম অফৰিং ইয়াৰ পৰা গোটেই ভিউটো দেখা পাম বুলি কৈছে চাওঁ কি দেখা পায় এয়া চাওক কি সুন্দৰ মনোমোহা ভিউ দূৰত চাওক না পৰ্বতটো সৰু সৰু ঘৰবিলাক দেখা গৈছে গোটেই টাৱাঙৰ ঘৰবিলাক আৰু সৰুখন ষ্টেডিয়াম এখনো দেখিছোঁ ডাঙৰ ডাঙৰ বিল্ডিংবিলাকো সৰু সৰু দেখা গৈছে কিমান সৰুকৈ দেখিছোঁ Tawang Monastery total around 600 monk আছে monk এটা থাকে আৰু এটা এখন স্কুলো আছে এখন স্কুল monastery ভিতৰত এইটোতো বহুত ডাঙৰ monastery worldৰ second largest monastery চেণ্টাৰ ফৰ বুদ্ধিষ্ট কালচাৰেল ষ্টাডিজ তো এইখন এখন স্কুল হয় চাওক সুন্দৰ ভিউ ইয়াৰ পৰা আমি বাহিৰৰ পৰা চাইছোঁ আৰু ষ্টুডেণ্টৰ লগত কথা পাতিব পাৰি নেকি চাওঁ এনেকুৱা মগ আছে তো এতিয়া টাৱাং মনেষ্ট্ৰীৰ ভিতৰত আছোঁ তো ইয়াত আপুনি চাব পাৰে টাৱাং মনেষ্ট্ৰী 19th চেঞ্চুৰীত এই টাৱাং মনেষ্ট্ৰীটো যোনে ৰিন'ভেশ্যন কৰিছিল তেখেতৰ ফুটপ্ৰিণ্ট আছে আৰু এটা গং আছে গংটো মানে কি হয় এইটো বজাই মানে মংবিলাকক মাতে একচুৱেলি আৰু লগত আছে চাপ'জ হৰিণাৰ মানে যোনটো শিল তো ইয়াত ৰাখিছে আৰু ইয়াত বেলেগ বেলেগ ধৰণৰ চব বুদ্ধৰ লগত ৰিলেটেড চব বস্তুবিলাক আছে আৰু ইয়াত চাওক মুখাশিল্প যোনটো আমি অসমত মুখাশিল্প বুলি কওঁ সেইটো প্ৰভাৱ ইয়াতো পৰা দেখা গৈছে মানে এইটো পিন্ধি ইহঁতে মানে ডান্স কৰে আৰু মানে একচুৱেলি এই ডান্সটোৰ মেইন মটিভটো হৈছে যোনটো মানুহৰ মানে যোনটো আত্মা সেইটো মানে স্থায়ী নহয় মানে তো সেনেকুৱা ধৰণৰ এটা ফিল দিবলৈ মানে বুদ্ধসকলে চেষ্টা কৰিছে তো ইয়াত চাব পাৰে গোটেইখিনি চাওক খানা বনোৱা থালি চাগে 17th চেঞ্চুৰীৰ বস্তুবিলাক আছে ইয়াত অলপ আন্ধাৰ হৈ আছে একচুৱেলি ভালকৈ দেখা যোৱা নাই মোবাইলৰ ফ্লাছ জ্বলাব লগা হৈছে পোহৰ কম আছে পোহৰ একেবাৰে কম ছুৰী তৰোৱাল ডেগাৰ পেপা গোটেইবিলাক বস্তু আছে আৰু মণ্ডালা এইটো এটা মেডিটেশ্যনেল এইড হয় 2:30 হৈছে আৰু মনেষ্ট্ৰীৰ পৰা আমি ওলাই আহিলোঁ তো ওলাই আহি এক ঠাইত ৰখিছোঁ কিয়নো মোৰ পিছফালে চাওক এডাল ধুনীয়া গছ আছে এই গছডালৰ কাৰণে একচুৱেলি ৰখিছোঁ মানে পাহাৰৰ ওপৰৰ পৰা এনেকুৱা গছ বহুত দেখি আছিলোঁ কিন্তু এই গছডাল এতিয়া একদম ওচৰতে পাইছোঁ সেইকাৰণে ৰখিছোঁ ভাবিছোঁ এটা দুটা ফটো উঠি যাওঁ তাৰপিছত আমি আজি লাঞ্চ কৰা নাই তো ইয়াৰ পিছত লাঞ্চ কৰিম চাওক আমি দুটাই বাইকটো ৰখাই দিছোঁ তো লাঞ্চটো কৰি লওঁ জল্দি 2:30 হৈ গ'ল অলৰেডি তাৰপিছত চাওঁ কি চাব পাৰি আৰু আজি বিশেষ একো প্লেন নাই কালি কিন্তু ডাঙৰ প্লেন আছে তো ভিডিঅ' চাবলৈ নাপাহৰিব একদম শেষলৈকে নেক্সট এপিছডত আহিব অলপ আগতে ইয়াত তামাম ৰ'দ দি আছিলে আৰু এতিয়া
মানে বতৰটো ডাৱৰীয়া কৰিছে আৰু পূৰা চিল এটা হাৱা দি আছে তো বহুত ঠাণ্ডা হৈ গৈছে তো সেইকাৰণে এইবিলাক লগাই লৈছোঁ আৰু আমি অলৰেডি ৰেষ্টুৰেণ্টত সোমাইছোঁ এতিয়া চাওক খানা আহি গৈছে বিশ্বত বেয়া ভোক লাগিছে খোৱাত ব্যস্ত তো ময়ো খাই দিওঁ আৰু তো এইটো আমাৰ হোটেলৰ কাষৰ ৰেষ্টুৰেণ্ট মানে এইটো বেংগলী ৰেষ্টুৰেণ্ট হয় তো আমি ইয়াত আহিছোঁ টাৱাঙত আহিলে এইবিলাক টেনশ্যন নাই অসমীয়া কোৱা মানুহ পাই যাব আপুনি তো বেংগলী মানুহ বহুত আছে ইয়াত চাউল মাংস অৰ্ডাৰ দিছোঁ কালি খোৱা নাই ন টাৱাং আহিলে আপুনি নিশ্চয় দেখিব ইয়াত এটা ডাঙৰ বহুত ডাঙৰ বুদ্ধৰ প্ৰতিমূৰ্তি এটা আছে তো আপুনি যদি আগৰ এপিছ'ড কেইটা চাইছে দেখা পাব DC অফিচৰ পৰাও দেখিছিলোঁ এই প্ৰতিমূৰ্তিটো আমি তাত গৈ আছোঁ এতিয়া তো বেছি দূৰ নহয় এতিয়া আমি অল্ড মাৰ্কেটৰ পৰা গৈ আছোঁ যিহেতু আমি অল্ড মাৰ্কেটত আমাৰ হোটেল আছিলে তো অল্ড মাৰ্কেটৰ পৰা বেছি নহয় 2-3 মিনিটমান লাগিব মোৰ ভিডিঅ'ত আহিছে চাগে চাওকচোন এইটো দূৰত বুদ্ধৰ প্ৰতিমূৰ্তিটো তো সেইটো চাবলৈ গৈ আছোঁ তো বলক জল্দি যাওঁ তো একদম ওচৰতে তো আপুনিও আহক মোৰ লগত আৰু প্ৰতিমূৰ্তিটো চাওকচোন কিমান বিশাল ইণ্ডিয়ান ফ্লেগ এখনো লগাই থৈ দিছে ফ্লেগখন দেখিলে কিবা এটা ভাল লাগি যায় আৰু ইয়াত এখন পাৰ্ক টাইপো আছে আৰু ইয়াৰ পৰা ভিউটো দেখাই দিছোঁ তলৰ ভিউটো কেনেকুৱা বতৰটো চেঞ্জ হ'ব ধৰিছে অলপ আমি অহাৰ অকণমান পিছতেই ইয়াত চাওক পূৰা বতৰটো পূৰা চেঞ্জ হৈ গ'ল পূৰা ধূলি মাৰি আছে আৰু বেয়া বতাহ দি আছে ক'ত লুকাও এনেকুৱা অৱস্থা চাওক না কি বতাহ দিছে দূৰৰ পৰাই আপোনাক বুদ্ধৰ প্ৰতিমূৰ্তিটো দেখাইছোঁ ইয়াত চাওক কেমেৰাত আহিছে চাগে কেনেকুৱা ধূলি মাৰি আছে এতিয়া যাম আমি অলপ পিছত বতাহটো কমাটো অপেক্ষা কৰিছোঁ ইয়াত চাওক টাৱাঙৰ বৰ্তমানৰ পৰিৱেশ ইয়াত চাওক অলপ আগত যি পাগলৰ নিচিনা বতাহটো দিছিলে সেই বতাহটো কমি গৈছে কিন্তু তথাপিও বহুত তীব্ৰ বেগত বতাহ চলি আছে তো এতিয়া ওলাই আহিছোঁ আমি অলপ লুকাব লগা হৈছিল যি বতাহ চলিছিল নহয় তো ইয়াত চাওক ফ্লেগ কেইটা চালেই গম পাব কিমান বতাহ দি আছে তথাপিও তো এই প্ৰতিমূৰ্তি চাবলৈ টাৱাঙত যিসকল মানে টুৰিষ্ট আহে এবাৰ এই প্ৰতিমূৰ্তি চাবলৈ এবাৰ আহে ইয়াত তো আমিও আহিছোঁ আমিও ব্যতিক্ৰম নহয় তাৰ ইয়াত চাওক সুন্দৰ মনোৰম দৃশ্যাংশ আৰু এইফালে মই পৰ্বতকেইটা আপোনাক দেখাব বিচাৰিছোঁ এইটো হিমালয়ান ৰেঞ্জ হয় আপুনি নিশ্চয় জানে ইয়াত চাওক পৰ্বতকেইটা মজা পৰিৱেশ এতিয়া টাৱাঙত এতিয়া আমি কোনো মুভি হলত নাই এটা লাইট শ্ব' চাব আহিছোঁ তো লাইট শ্ব'টো হৈছে ৱাৰ মেমৰিয়েল টাৱাং ৱাৰ মেমৰিয়েলত হয় গধূলি 5মান বজাত ইয়াত আহি যাব লাগে তো আমিও আহি গৈছোঁ তো চকীবিলাক সুন্দৰ চাওক ইয়াত জনোৱা মতে লাইট শ্ব'টো অকণমান আন্ধাৰ হোৱাৰ লগে লগে ষ্টাৰ্ট হৈ যাব অকণমান ৰখি দিছোঁ আৰু চকীসমূহ প্ৰায় ফিল আপ হৈ গৈছে বেছি সময় নালাগে আৰু ষ্টাৰ্ট হ'বলৈ আৰু এতিয়া ছেকেণ্ড শ্ব' আৰম্ভ হ'ব আপুনি যদি টাৱাং আহে আৰু লাইট শ্ব' চাবলৈ বিচাৰে ছেকেণ্ড শ্ব' চাবলৈ ৰখি নাথাকিব কাৰণ কেতিয়াবা ছেকেণ্ড শ্ব' নহ'বও পাৰে বেছি টুৰিষ্ট নাথাকিলে মানে ছেকেণ্ড শ্ব' ষ্টাৰ্ট কৰি নিদিয়ে এতিয়া আমি ডাইৰেক্ট হোটেল যাম আৰু হোটেলত ফ্ৰেছ হৈ সোনকালে শুব লাগিব কাৰণ কালি ডাঙৰ প্ৰগ্ৰেম আছে তো আপুনি নেক্সট এপিছ'ডটো চাবলৈ নাপাহৰিব তো এতিয়া আমি টাৱাং ৱাৰ মেমৰিয়েলৰ পৰা ডাইৰেক্ট হোটেল যাম তো বাই আজিলৈ এৰিছোঁ ধন্যবাদ শুভৰাত্ৰি